বৰিকাডাঙ্গা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাগ বাহাদুৰ মগৰ আৰু সহ প্ৰধান শিক্ষক কমল শৰ্মাক শুক্ৰবাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত বৰিকাডাঙ্গা মণ্ডপ সমল কেন্দ্ৰৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক গিৰীশ বৈশ্য, বৰিকাডাঙ্গা হাইস্কুলৰ প্ৰধান শিক্ষক ঈশ্বৰ প্ৰসাদ পৰেল, প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জিলা বৰুৱে অৱসৰপ্ৰাপ্ত শিক্ষক দুগৰাকীৰ কৰ্মময় জীৱনৰ আলোকপাত কৰে। সভাত দুগৰাকীক ফুলাম জাপি, গামোচা শৰাই, ধৰ্মপুথি ছাতি, সম্বৰ্ধনা পত্ৰৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক দুগৰাকীয়ে শিক্ষকতা জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰে। সভাত দুইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা সকলো উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে সহ শিক্ষক ভৱানী শংকৰ পৌৰেলে। বাগানপাৰাৰ পৰা খগেন ভূঞাৰ ৰিপৰ্ট, বাৰ্তা লাইভ।